আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ ৩ সমষ্টিৰ পৰা ভজালে বিজেপিয়ে নিৰ্বাচনী যুঁজৰ টংকা চিএম ৰংহাঙে ক'লে লোকসভা নিৰ্বাচনত বিপুল ভোট দি জয়যুক্ত কৰিব লাগে বিজেপি প্ৰাৰ্থীক ৩৬ ঘণ্টীয়া কাৰ্বি আংলং জিলা বন্ধ সৰ্বাত্মক পালন হৈ আছে ছাত্ৰ নেতা চিময়ন ৰংফাৰক বিনা চৰ্তে মুক্তিৰ দাবী কেছে বন্ধ কালছোৱাত বোকাজানত কিছু বিক্ষিপ্ত ঘটনাৰ খবৰ আৰক্ষীয়ে এৰেষ্ট একাংশ ছাত্ৰ নেতা তথা কৰ্মী ফুটবল কোচিংৰ বাবে বিদেশ যাত্ৰা ডিফুৰ হাৰমন টিমো সুদূৰ স্পেইনত সবল হাৰমনৰ কোচিং সৰ্বভাৰতীয় পৰ্যায়ৰ বাছনিত নিৰ্বাচনৰ ৮জনৰ ভিতৰত কাৰ্বি আংলং জিলাত ডিফুৰ কম বয়সীয়া যুৱক হাৰমনক নিৰ্বাচিত নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কাৰ্বি আংলং জিলাৰ একমাত্ৰ ডিফু লোকসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি নিজ নিজ দলৰ প্ৰাৰ্থীক জিকাবলৈ প্ৰান্তে প্ৰান্তে সভা সমিতি পাতিছে শাসকীয় বিজেপি দল শাসকীয় বিৰোধী তথা আঞ্চলিক দলসমূহে এই ক্ষেত্ৰত আৰু এখুব আগবঢ়া শাসকীয় বিজেপি দল নিৰ্বাচনী আয়োগৰ পৰা দিন তাৰিখ ঘোষণা নকৰিলেও আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিও পশ্চিম কাৰ্বি আংলঙৰ ৩ পৰিষদীয় সমষ্টিৰ পৰা বজালে নিৰ্বাচনী টংকা শাসকীয় দল হিচাপে বিজেপিৰ আছে ক্ষমতা শক্তি আৰু পিছপৰা গ্ৰামাঞ্চল তৃণমূল ভোটাৰৰ মন জয় কৰিবলৈ বিভিন্ন আঁচনিৰ অধীনত দুখীয়া হিতাধিকাৰীসকলক দিবলৈ নানান সুবিধা এতিয়ালৈকে পাহাৰীয়া ৰাজনৈতিক প্ৰেক্ষাপটত নিৰ্বাচনী বতাহ প্ৰায় শাসকীয় বিজেপি দলৰ সপক্ষে বলি আছে পশ্চিম কাৰ্বি আংলঙৰ ৩ পৰিষদীয় সমষ্টি হামৰেড বিথুং ৰেংথামা আৰু ৰংখাঙৰ বাবে টুমপ্ৰেংস্থিত দলীয় কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিশাল জনসভা সভাত উপস্থিত বিষয়ববীয়াসকলৰ মাজত সমাগত লোকসভা নিৰ্বাচনৰ বাবে কৰণীয় দায়িত্ব অৰ্পণ কৰাৰ লগতে কৰ্তব্য সোঁৱৰাই চিএম তুলিৰাম ৰংহাঙে কয় যে কাৰ্বি পৰিষদৰ নিৰ্বাচনী বিজেপি দলে বিপুল ভোটত জয়লাভ কৰাৰ দৰে লোকসভা নিৰ্বাচনত একমাত্ৰ পাৰ্বত্য জনজাতীয় ডিফু লোকসভা আসনখনৰ বাবে বিজেপি প্ৰাৰ্থীকে জয়যুক্ত কৰিব লাগে সভাত চিএম ৰংহাঙৰ উপৰিও কেইবাজন কাৰ্যবাহী সদস্য তথা এমএচি প্ৰমুখ স্থানীয় বিশিষ্ট নেতা তথা কৰ্মীসকল উপস্থিত থাকে ডংকামকামাৰ পৰা কেলভিন টাৰাঙৰ ৰিপৰ্ট কাট নিউজ কেএছএৰ দ্বাৰা ৩৬ ঘণ্টীয়া কাৰ্বি আংলং জিলা বন্ধৰ প্ৰথমটো দিনটোত প্ৰায় শান্তিপূৰ্ণভাৱে পালিত হৈ আছে ডিফু চহৰকে ধৰি হাওৰাঘাট বকলীয়া তথা পশ্চিম কাৰ্বি আংলঙৰ পৰা জিলা বন্ধৰ পৰিপ্ৰেক্ষিতত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি অহা নাই এই পৰ্যন্ত আনহাতে বোকাজান জিলা বন্ধৰ সময়ছোৱা চহৰৰ এলেকাত থকা দোকান পোহৰসমূহ খুলি ৰখা বাতৰি পাই পিকেটাৰসকলে গৈ দোকানসমূহ বন্ধ কৰাৰ প্ৰচেষ্টা কৰে হেন সময়তে বোকাজান আৰক্ষী উপস্থিত হয় আৰু ছাত্ৰ নেতা তথা পিকেটাৰসকলক আটক কৰে ছাত্ৰ নেতা চিময়ন ৰংফাৰক যোৱাকালি এৰেষ্ট কৰাৰ পৰিপ্ৰেক্ষিতত দিয়া হয় এই জিলা বন্ধ কাৰ্যসূচী কাৰ্বি ছাত্ৰ সন্থাৰ দাবী অনতি পলমে আৰক্ষী প্ৰশাসনে বিনা চৰ্তে ছাত্ৰ নেতা চিময়ন ৰংফাৰক মুক্তি দিব লাগে লগতে বড়ো চুক্তি ৮ দফা বাতিল কৰা তথা ২৪৬ শীঘ্ৰে কাৰ্যকৰী কৰিব লাগে
ছাত্ৰ নেতা চিমন ৰংফাৰক আৰক্ষীয়ে বিনা অপৰাধতে গ্ৰেপ্তাৰ কৰি নিছে সেয়ে বিনা চৰ্তে ছাত্ৰ নেতাগৰাকীক মুক্তি দিব লাগে বুলি দাবী তুলিছে labangso bondho la keklem nang ko kelahelo ke damtang pinangar ni panitum la BLT close de bangke Karbenglong autonomous council banda khangwek nei pula bangso nituma kimang ban bangke nitum ga batai Karbenglong autonomous council phan nitum la bangso resolution ke andi phan nitum manglo la pen daito pilo bos da boy fit samela tum NA pen latum chipong rai pen latum lason si katlo la pen nitum long march pen ka do we nitum dharna pen porjonto nitum claim lo boy fit samela latum la bangso daito NAC pini bangke simin rong pharapan ke aron re pelatum irresponsi pini jara lo beng chok la bangke nitum yase la pen SYC ka do we dak songtre trawa somba nitum mentu ne pen dak troine la bangke simin rong pharapan bangke non unconditional pen alang phan thang adai pin pen la phan non matlu sirak nai busini tum thang pon lo na hello অৰুণ লেখে আৰু আনন্দৰাঙৰ ৰিপৰ্ট কাট নিউজ সমগ্ৰ ৰাজ্য তথা কাৰ্বি আংলঙৰ বাবে সুখবৰ সুদূৰ স্পেইনত অনুষ্ঠিত হ'বলগীয়া 18 অনুৰ্ধৱ খেলুৱৈসকলৰ ফুটবল কোচিঙৰ বাবে ডিফুৰ হাৰমন টিমু সৰ্বভাৰতীয় পৰ্যায়ত বাছনিত নিৰ্বাচিত 8জনৰ ভিতৰত ডিফু এক কম বয়সীয়া যুৱক হাৰমনো নিৰ্বাচিত হয় ডিফু ড্ৰাইভাৰ কলনী নিবাসী বাবুৰাম টিমুং আৰু অম্ফু হানচেপিৰ পুত্ৰ হাৰমন টিমুঙো গুৱাহাটীৰ লক্ষ্মীবাই স্পৰ্টছ একাডেমীৰ ছাত্ৰ জীৱনটোক প্ৰতিষ্ঠিত কৰিবৰ বাবে অনুসন্ধানীসকলে নিজৰ সাধনা আৰু পৰিশ্ৰমৰ মাজতেও সদায় সচেষ্টা থাকে সুবিধাৰ অপেক্ষাত খেলা-ধূলাৰ দিশত নিজকে প্ৰতিষ্ঠিত কৰিব খোজা হাৰমন টিমুঙৰ হাততো আহিল সেই সুযোগ যাক হয়তো ক'ব লাগিব অনাগত দিনবোৰত কেৰিয়াৰক আগুৱাই নিবৰ বাবে হাৰমনৰ হাতত পৰিছে সোণালী সুযোগ হাৰমনৰ বাবে কেৰিয়াৰৰ টাৰ্নিং পইণ্ট গুৱাহাটীস্থিত লক্ষ্মীবাই স্পৰ্টছ একাডেমী ছাত্ৰ হাৰমনে সুদাৰা ক্লাব দিল্লীৰ উদ্যোগত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত ফুটবল বাছনি পৰীক্ষাত নিৰ্বাচিত কৰা 8 খেলুৱৈৰ ভিতৰত নিৰ্বাচিত হ'বলৈ সক্ষম হয় হাৰমন টিমুং সুদূৰ স্পেইনত কোচিঙৰ বাবে আজি ডিফু ৰেলৱে ষ্টেচনৰ পৰা উঠিছে গুৱাহাটীৰ অভিমুখে Difu Hills United FC nili selection ke long bang ke Lakshmibai National Institute ng silatum selection ke bang sidak nili bang under 18 long trial bidon under 18 ben sebalong dun lo kumentul trial film trial bang ke 18 July si ke bang Dakar binglong ben bang pan lo Karbing long ben itum kidum ke 9 jon 9 jon itu total ke bang phone selection long nili dum kita me hala tung bang play bang ke second phase long lagi itu nili bang second phase long গুৱাহাটীৰ পৰা দিল্লী হৈ উৰা মাৰিব স্পেইনৰ অভিমুখে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত কৰবাত যদি বনৰীয়া হাতীৰ মৃত্যু হৈছে কৰবাত আকৌ বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হৈছে মানুহৰ পশ্চিম কাৰ্বি আংলং জিলাৰ টংকামকাম বন বিষয়া এলেকাধীন লিংডিঙত এসপ্তাহ পূৰ্বে হাতীৰ গছগত মিঠুলাল গোৱালা নামৰ লোকজনৰ মৃত্যু হৈছিল উল্লেখ্য এই ঘটনাৰ পিছতে যোৱা নিশা পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামকাম বন বিষয়া এলেকাধীন চাপ পৰা বিহেন্দুত ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লয় এটা বনৰীয়া মতা হাতীয়ে হাতীটোৰ গাত কোনো আঘাতৰ চিন পৰিলক্ষিত হোৱা নাই আনহাতে হাতীটোৰ দাঁত বন বিভাগে চমজি লৈছে ডংকামকাম বন বিভাগে ইতিমধ্যে মজুদ হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰি গাত খান্দি মৃতদেহটো পুতাৰ ব্যৱস্থা কৰিছে আমাৰ সেই মিঠুলাল গোৱালা এজনক হাতী মাৰিলে বনৰীয়া হাতী মাৰিলে মাৰাৰ পিছত এতিয়া দেখিছোঁ আকৌ হাতী নিজে ইয়াত আহি পেলাই মৰি থাকিল এতিয়া মই মোৰ সন্দেহ পৰিল এতিয়া হাতী আৰু মানুহৰ সংঘাতটো বেছি বাঢ়ি গৈ আছে আৰু হাতী যি থকা জেগাত এতিয়া দিনক দিনে জেগাটো কমি যোৱাৰ কাৰণে এতিয়া হাতীবিলাক য'তে ত'তে বিচৰণ কৰিব লগা হৈছে গাঁৱৰ ভূঞে ধান খেতি কিবা কিবি নষ্ট কৰি আছে আৰু গাঁৱৰ মানুহ অতিষ্ঠ হৈ গৈছে এনেকৈ কিবা এটা হ'ব পাৰে হাতীৰ উৎপাতটো বেছি হৈছে আৰু মানুহৰ আৰু হাতীৰ মাজত সংঘাতটো বেছি কনফ্লিক্টটো যিটো বাঢ়ি গৈছে এইটো কাৰণে হ'ব পাৰে যে নিজৰ খাদ্য সন্ধানত হাতী থকা জেগাত কমি যোৱাৰ কাৰণে খাদ্য সন্ধানত সিহঁতে গাঁৱৰ ভূঞে সোমাই গৈছে
বঠাত লাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Aturkimi Academy Difu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from 1st week of December 2018 from 8 AM to 1 PM. Aturkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. GR Infra Projects Limited. Plot number 80, Brahmaputra Industrial Park, Amingaon, Guwahati 781031. Products: bitumen emulsions, coal mix emulsions, PMB, CRMB, metal crash barrier, thermoplastic paint and bitumen all grades, etc. MS Micro Engineering Authorized Dealer. First floor, Cooperative Building, Difu Karbi Anglong, Assam. Contact number 9435533710 or 8638223203 or 8638441464. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত সমগ্ৰ দেশৰ লগতে সমান্তৰালভাৱে বিজেপি শাসিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এক প্ৰকাৰ একনায়কত্ববাদ আৰু সৌৰাচাৰী শাসন চলাব বিচাৰিছে বাক স্বাধীনতা আৰু মৌলিক অধিকাৰ হৰণ কৰিব খুজিছে পৰিষদীয় চৰকাৰে কাৰ্বি সকলৰ ন্যায় প্ৰাপ্তিৰ বাবে গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰখা কাৰ্বি ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে সভা অনুষ্ঠিত কৰাৰ বাবে সন্থাৰ সভাপতি চিমন ৰংফাৰক গ্ৰেপ্তাৰ কৰা কাৰ্যত ধিক্কাৰ দিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ যোগে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি ভাৰপ্ৰাপ্ত সভাপতি হেমেন চক্ৰৱৰ্তী আৰু সাধাৰণ সম্পাদক পলাশ চাংমাই কয় বিজেপিয়ে সমগ্ৰ দেশৰ লগতে সমান্তৰালভাৱে বিজেপি শাসিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এক প্ৰকাৰ একনায়কত্ববাদ আৰু সৌৰাচাৰী শাসন চলাব বিচাৰিছে কেৱল মাত্ৰ চিমন ৰংফাৰক গ্ৰেপ্তাৰেই নহয় বিগত সময়ত বিজেপি চৰকাৰে কৰি অহা কাৰ্যকলাপে দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি আনিছে চৰকাৰে এনে সৌৰাচাৰী আৰু ফেচিষ্ট মনোভাৱ সলনি কৰিবলৈ আহ্বান জনায় যুৱ ছাত্ৰ পৰিষদৰ নেতাদ্বয়ে অনতি বিলম্বে কাৰ্বি ছাত্ৰ সন্থাৰ নেতা চিমন ৰংফাৰক বিনা চৰ্তে মুক্তি দিবলৈ দাবী জনায় অন্যথা আগন্তুক সময়ত ইয়াৰ পৰিণাম অধিক ভয়াবহ হ'ব বুলি সকীয়াই দিয়াৰ লগতে কেএছকে ধৰি 16 সংগঠনৰ 36 ঘণ্টীয়া কাৰ্বি আংলং বন্ধ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নৈতিক সমৰ্থন আগবঢ়াইছে বুলি নেতাদ্বয় বিবৃতিৰ যোগে জানিব দিয়ে আনন্দৰাঙৰ ৰিপৰ্ট কাট নিউজ পুৰণি বছৰে বিদায় লৈ লাহে লাহে নতুন বছৰে খোজ পেলাবলৈ আৰম্ভ কৰিছে নৱবৰ্ষৰ আদৰাৰ লগতে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ বৰদিন উপলক্ষে দেখা গৈছে মনত সীমাহীন উৎসাহ তথা উদ্দীপনা আগন্তুক পবিত্ৰ বৰদিন তথা নৱবৰ্ষৰ উপলক্ষে বিৰল স্থিতি সমূহীয়া গীৰ্জাঘৰ মাৰ জনগোষ্ঠীয় লোকসকলে 16 ডিচেম্বৰত উলহ মালহেৰে উদযাপন কৰে প্ৰি খ্ৰীষ্টমাছ কাৰ্যসূচী অনুসৰি পুৱা ধৰ্মীয় সভা আৰু প্ৰাৰ্থনাৰে শুভাৰম্ভ হয় তিনিজোৰা কাৰ্যসূচী বিভিন্ন মণ্ডলীৰ পৰা অহা যুৱক যুৱতীসকলৰ দ্বাৰা প্ৰাৰ্থনা সংগীত পৰিৱেশনেৰে পবিত্ৰ কৰে পুৱা কাৰ্যসূচী তাৰ পিছত বিয়লি প্ৰায় 2 বজাৰ পৰা প্ৰাৰ্থনা সভাত মুখ্য বক্তা হিচাপে মাৰ জনজাতীয় সকলৰ ধৰ্মগুৰু এলিয়ান্দ্ৰ এলমাৰ উপস্থিত থাকি সভাত উপস্থিত ৰাইজক খ্ৰীষ্টিয়ান ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ বাইবেলৰ ব্যাখ্যা কৰাৰ লগতে মহান ধৰ্মগুৰু প্ৰভু যীশুৱে দি থৈ যোৱা বাণীসমূহক সুচাৰুৰূপে পালন কৰি যাবলৈ বিনম্ৰ আহ্বান জনায় পংকজ ডেকা ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ